পুনৰবাৰ আমাৰ এই বৰলান ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো পৰীক্ষাৰ্থীয়ে এক্সাম প্ৰিপাৰেশ্যন সুন্দৰভাৱে চলি আছে। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ফাইনেল এক্সামত আহিব পৰা ইকনমিক্স ছাবজেক্টৰ কিছু প্ৰশ্ন। আহা আমি আগবাঢ়োঁ। আমি 1 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। বাণিজ্যিক বেংকৰ যিকোনো 4টা কাৰ্য চমুকৈ ব্যাখ্যা কৰা। উত্তৰত বাণিজ্যিক বেংকৰ কাৰ্যসমূহ এনেধৰণৰ। 1 নম্বৰ, বাণিজ্যিক বেংকে সঞ্চয় গ্ৰহণ কৰে, বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে, বাণিজ্যিক বেংকে মুদ্ৰা ঋণ সৃষ্টি কৰে, বাণিজ্যিক বেংকে অন্যান্য ধৰণৰ কাৰ্য সমাধান কৰে। এই পইণ্টকেইটাৰ ওপৰত অলপ বহলাই লিখিলে তুমি সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। লেনদেনৰ ভাৰসাম্যহীনতা বুলিলে কি বুজা? এখন দেশৰ প্ৰতিকূল লেনদেনৰ সমতাৰ 2টা কাৰণ উল্লেখ কৰা। উত্তৰ, আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ ক্ষেত্ৰত দেনা আৰু পাওনা পৰস্পৰ সমান নহ'লে ভাৰসাম্যহীনতাই দেখা দিয়ে। গতিকে লেনদেনৰ ভাৰসাম্যহীনতাত লেনদেনৰ ৰাহি আৰু ঘাটিৰ উদ্ভৱ হয়। এখন দেশৰ প্ৰতিকূল লেনদেনৰ সমতাৰ 2টা কাৰণ হ'ল: 1 নম্বৰ, বৰ্ধিত চৰকাৰী ব্যয়ৰ ফলত হোৱা আমদানি বৃদ্ধি। 2 নম্বৰ, গ্ৰাহকৰ ৰুচি অভিৰুচিৰ পৰিৱৰ্তে কৰা বৰ্ধিত আমদানি। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। চৰকাৰী ৰাজহ আৰু ব্যয় ব্যৱস্থাৰে সাধিত 2টা কাৰ্য ব্যাখ্যা কৰা। উত্তৰ, চৰকাৰী ৰাজহ আৰু ব্যয় ব্যৱস্থাৰে সাধিত 2টা কাৰ্য হ'ল: 1 সম্পদ আহৰণ, 2 বিতৰণ কাৰ্য। এই বিষয়কেইটাৰ ওপৰত অলপ বহলাই লিখিবা। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ব্যক্তিগত দ্ৰব্য আৰু ৰাজহুৱা দ্ৰব্যৰ সংজ্ঞা দিয়া। উত্তৰ, ব্যক্তিগত দ্ৰব্য হ'ল ব্যক্তিয়ে উপযুক্ত মূল্যৰ বিনিময়ত ব্যক্তিগতভাৱে ভোগ্য দ্ৰব্য, আৰু ৰাজহুৱা দ্ৰব্য হ'ল সমাজৰ সকলো লোকে সমভাৱে ভোগ্য দ্ৰব্য। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। স্থিৰ বিনিময়ৰ হাৰৰ 2টা সুবিধা লিখা। উত্তৰ, 1 নম্বৰ, স্থিৰ বিনিময় হাৰৰ বৈদেশিক দেনা নিশ্চিত হৈ থকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত সহায়ক হয়। 2 নম্বৰ, অৰ্থনৈতিক স্থিৰতা ৰক্ষা কৰে। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা? জাতীয় আয় গণনা কৰাৰ ক্ষেত্ৰত দ্বৈত গণনা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। উত্তৰ, চূড়ান্ত দ্ৰব্যসমূহৰ পৰিমাপনত মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মুদ্ৰা মূল্য অন্তৰ্ভুক্ত হ'লে দ্বৈত গণনাৰ সমস্যা উদ্ভৱ হয়, কিয়নো উৎপাদনসমূহৰ মুদ্ৰা মূল্য বিবেচনা কৰোঁতে চূড়ান্ত দ্ৰব্যসমূহৰ মূল্য পৰিমাপনত মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মূল্য অন্তৰ্ভুক্ত হৈ থাকে। কিয়নো এই দ্ৰব্যসমূহ চূড়ান্ত দ্ৰব্যসমূহৰ উৎপাদনী প্ৰক্ৰিয়াত আহিলা হিচাপে ব্যৱহৃত হৈ থাকে। জাতীয় আয় গণনাত দ্বৈত গণনা পৰিহাৰ কৰিব লাগে, কিয়নো মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মূল্য পৃথকে পৰিমাপ কৰিলে ভুল কৰা হ'ব। এনে দ্ৰব্যসমূহৰ চূড়ান্ত দ্ৰব্যসমূহৰ উৎপাদনী প্ৰক্ৰিয়াত আহিলা হিচাপে ব্যৱহৃত হৈ থাকে। নেক্সট কুৱেশ্যন, সমষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে কি বুজা? উত্তৰ, সমষ্টিবাদী অৰ্থবিজ্ঞানে দেশ এখনৰ সামগ্ৰিক অৰ্থনৈতিক অৱস্থাৰ বিষয়ে ব্যাখ্যা কৰে। নেক্সট কুৱেশ্যন, খালী ঠাই পূৰণ কৰা। মুদ্ৰাৰ কল্পনাপ্ৰসূত চাহিদা বজাৰ সুদৰ হাৰৰ সৈতে দেশ সম্পৰ্কিত। উত্তৰ, বিপৰীতক্ৰমী। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। ৰাষ্ট্ৰীয় আয় গণনাৰ প্ৰসংগত ক্ষয় ক্ষতিৰ ধাৰণাটো ব্যাখ্যা কৰা। উত্তৰ, ক্ষয় ক্ষতি হ'ল স্থিৰ মূলধনৰ ভোগ। ই হ'ল ৰাষ্ট্ৰীয় আয়ৰ ক্ষেত্ৰত এটা হিচাপৰক্ষক ধাৰণা। ক্ষয় ক্ষতিৰ ধাৰণাটো সৰ্বমুঠ আৰু শুদ্ধ হিচাপৰ মাজৰ পাৰ্থক্য দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। এই টপিকটোৰ ওপৰত অলপ বহলাই লিখিবা। নেক্সট কুৱেশ্যন, যোগানৰ পৰিমাণৰ পৰিৱৰ্তন আৰু যোগানৰ পৰিৱৰ্তনৰ মাজৰ পাৰ্থক্য দেখুওৱা। উত্তৰ, অন্যান্য বিষয়সমূহৰ স্থিৰ অৱস্থাত ৰাখিলে সামগ্ৰীৰ দামৰ পৰিৱৰ্তনৰ ফলত হোৱা যোগানৰ পৰিৱৰ্তন যোগানৰ পৰিমাণৰ পৰিৱৰ্তন বুলি কোৱা হয়। যোগানৰ পৰিমাণৰ পৰিৱৰ্তনৰ ফলত বিক্ৰেতাই একেডাল যোগান ৰেখাতে বিচৰণ কৰিব, আনহাতে সামগ্ৰীৰ দাম স্থিৰ হৈ থকা অৱস্থাত অন্যান্য যেনে উৎপাদনৰ ব্যয়ৰ পৰিৱৰ্তন, প্ৰযুক্তিগত অৱস্থা আদিৰ পৰিৱৰ্তন হ'লে যোগানৰ পৰিৱৰ্তন হয়। যোগানৰ পৰিৱৰ্তনৰ ফলত যোগান ৰেখাৰ স্থানান্তৰণ হয়। যোগান বৃদ্ধি হ'লে যোগান ৰেখা সোঁফালে আৰু যোগান হ্ৰাস পালে ই বাওঁফালে স্থানান্তৰণ হয়। এতিয়া আমি আহি শেষৰটি প্ৰশ্নত উপস্থিত হৈছোঁ, আৰু শেষৰ প্ৰশ্নটি হৈছে পৰিকল্পিত আৰু অপৰিকল্পিত ব্যয়ৰ মাজৰ পাৰ্থক্য লিখা। উত্তৰ, পৰিকল্পিত ব্যয় হ'ল
বছৰটোত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত কাৰ্যসূচীত কৰিবলগীয়া ব্যয়ক বুজায়। ই হৈছে অৰ্থনীতিৰ বিভিন্ন খণ্ডৰ লগত জড়িত কেন্দ্ৰীয় পৰিকল্পনা কাৰ্যসূচী ৰূপায়ণ কৰা ব্যয়। উদাহৰণস্বৰূপে ৰাজ্যিক পৰিকল্পনালৈ কেন্দ্ৰীয় চৰকাৰে যি পৰিমাণৰ বিত্তীয় সহায় আগবঢ়ায় ইও পৰিকল্পনা ব্যয়ৰ অন্তৰ্গত। কিন্তু চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত সম্পৰ্কিত ব্যয়সমূহক অপৰিকল্পিত ব্যয় বুলি কোৱা হয়। উদাহৰণস্বৰূপে অনুমোদিত পৰিকল্পনাৰ ব্যয়েৰে এটা বজাৰ গৃহ প্ৰতিষ্ঠা কৰা হ'ল, কিন্তু এই বজাৰ গৃহটি ভালদৰে ৰখাৰ বাবে যি পুঁজি দৰকাৰ হয় সি বাজেটৰ অপৰিকল্পিত ব্যয়। আশা কৰিছোঁ এই প্ৰশ্নকাকতখন তোমালোকৰ সহায়ক হ'ব। নেক্সট ভিডিঅ'ত জিঅ'গ্ৰাফী বিষয়ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ। জয় আই অসম।